নমস্কাৰ অসম ইনফো 2.0 সমুদ্ৰকক স্বাগতম জনাই দিবলৈ লৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 17 জুলাই। এনেকুৱা খবৰসমূহ নিতজ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ লৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। ঋণ লোৱা সকললৈ মুখ্যমন্ত্ৰীৰ বৃহৎ সকাহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মাইক্ৰো ফাইনেন্স কোম্পানীয়ে 2 মাহ খুজিব নোৱাৰিব ঋণ। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগত থকা লোকসকলে এই সুবিধা পায়। অসমৰ ভয়াৱহ বানৰ বাবে এই সুবিধা বান আক্ৰান্তই পোৱাটো উচিত বুলি মন্তব্য কৰিছে। এই 2 মাহত যাতে বান আক্ৰান্তই সকাহ পায় তাৰ বাবে কাম কৰি আছে অসম চৰকাৰে। সংবাদমেল যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। 274 গৰাকী চৰকাৰী কৰ্মচাৰীয়ে হেৰাব নেকি চাকৰি। এছটিচিৰ নিযুক্তিৰ কেলেংকাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ নিৰ্দেশ। ৰাজ্যত পোহৰলৈ আহিছে বৃহৎ নিযুক্তি কেলেংকাৰী। 274 গৰাকীৰ বিৰুদ্ধে অবৈধ নিযুক্তি লোৱাৰ তথ্য ফাদিল। এছটিচি ঠিকাভিত্তিক নিযুক্তি সংঘটিত হৈছে এই ভয়ংকৰ কেলেংকাৰী। চৰকাৰী বিধি উলংঘা কৰি অবৈধভাৱে নিযুক্তি পোৱাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে। প্ৰাক্তন পৰিৱেশন আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰীৰ দিনত সংঘটিত হোৱা কেলেংকাৰী পোহৰলৈ। 60 দিনৰ ভিতৰত কেলেংকাৰীৰ প্ৰতিবেদন বিচাৰি পৰিৱেশন বিভাগলৈ জাননী চৰকাৰৰ। অভিযোগ সত্য হলে বিপদত পৰিব পাৰে বক্ৰপথৰ চাকৰি লোৱা এইসকল লোক। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। কৰিমগঞ্জত বৃহৎ উচ্ছেদ অভিযান। কৰিমগঞ্জত প্ৰশাসনৰ ব্যাপক উচ্ছেদ অভিযান। প্ৰশাসনে ভাঙি পেলালে 100ৰ অধিক বেদখলকাৰী ঘৰ। 1200 হেক্টৰ চৰকাৰী ভূমিত উচ্ছেদ চলাই প্ৰশাসনে। কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিত এই উচ্ছেদ অভিযান। বুলডোজাৰ লগাই ভাঙি পেলালে বেদখলকাৰী ঘৰ। এনেধৰণে বিভিন্ন খবৰসমূহ নিতজ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।